আপনার নাম তো কওকচোন। মাগরেট। আপনার নাম তো কওকচোন। মাগরেট। মাগরে কি লিখে? বসুমতারি হয়। হ্যাঁ, বসুমতারি। বসুমাতারি কোনটো জেগাৰ হয়? ৰঙিয়া। তাৰপিছত ইয়াত কাক বিচাৰি আহিছে? এইটো নিজেই কৈছে, মাতিছে বোলে। কোনে? এই ল'ৰাটো। কোনটো ল'ৰাটো? প্রথমে মানুষ নামটো কি হয় তাৰ? তাজিন। তাজিন কি লিখে? ৰৰাম হয়। রাম ক'ত গড় গাঁৱত তাৰ? বিলাত। বিলাদত। তাৰপিছত এতিয়া এই মোবাইলটো চুইচ অফ কৰিলে যে কেলে? এই ভাল কথা এইটো বই কৰিছে নেকি কেলে ভয় কৰিছে? নাজানো এইটো। ইটো মই ফোন কথা পাতোতে তই নিজে আহিছ বোলে। ই নিজে মাতিছে। বিলাতত। অলপ চাইড দিয়ক, চাইড দিয়ক। এইটো অলপ আগত ৰাস্তাতে আহি পাইছিলো। এতিয়া কওক। এই গালিত কি হ'ল কাহিনীটো মই এতিয়া কৈ দিম। বসুমতারি কথাটো সুধি লওক। ই ফোন কৰিছিলে, মোৰ কাপোৰ আছে না তাতে। কাপোৰ দেगा বলকে। कौन देगा कपड़ा? वो लड़का। लड़का आपका क्या लगता है? बॉयफ्रेंड है। अच्छा, সুইচ অফ করে দিছে मतलब वो लड़का মানে आपका ফোন করে সুইচ অফ করে দিছে দুজনে মাটিছে ন সুইচ অফ করে দিছে बने बोलके नहीं है। और लड़का जो आपको कॉल करके बुलाया है, मतलब तो आप वहाँ से कहाँ से आया है आप? रोमिया से यहाँ पे आया है, गाड़ी से आया मतलब। तो वो लड़का कॉल नहीं किया है। किया था, अभी बंद कर दिया। तो उसका आपका नंबर, आपको वो लड़का का नंबर याद है? तो आप टेंशन मत कीजिए, थाना पुलिस आएगा, आप उसका नंबर भी दे दीजिएगा। आप क्यों आया, कैसे आया, उसका सब पता चलेगा, ठीक है? और डरने के बात नहीं, हम लोग का साथ में रहिए, ठीक है? कोई बात नहीं। और आपका मोबाइल नहीं है? मोबाइल नहीं है। और तो आपको किधर पे फोन किया वो? हाँ, ये मतलब उसका पास फोन है। अभी वो फोन को स्विच ऑफ कर दिया। চুইচ অফ কৰিছে, মই সুধিছিলো ইয়াত ল'বলৈ উইদাউট গাৰ্জেন মই কিবা যাব নিদিওঁ। অকলে মানে নহয়, ৰাস্তাত ওলাই আহিছে, ডাইৰেক্ট ৰাস্তাৰ মাজত আহিছে। নহয় ৰ বুলি ডাইরেক্ট মানুষ আহি কিনে রখাই দিছে আমাক। নকৰিলে হ'ল, কিন্তু ই মানে চুইচ অফ কৰি লৈছে। হাৰলা হুৰলি হৈছে না, সেইটো কাৰণে চুইচ অফ तो आप ऐसा कोई भी अगर ऐसा मर्द आदमी बुलाएगा ना, तो ऐसा नहीं आना चाहिए, क्योंकि देखिए आजकल दिन काल कितना खराब है। औरत का हाथ में कितना क्या क्या घटना हो रहा है, देख रहा है ना। आप तो इतना बड़ा आदमी है, समझदार है, तो ऐसा लड़का कोई बुलाया फोन पे तो नहीं आना चाहिए, क्योंकि आजकल का घटना ऐसा हो रहा है। अभी आपको कोई लाके यहाँ पे फेंक देता मार के, तो कौन पता चलता, कैसे मालूम होता? आपका फैमिली में मोबाइल कोई भी नहीं है। होती है? लड़का बच्चा है? इसलिए आप भी ऐसा समझदार होके ऐसा कभी दोबारा मत आइएगा। और आज ये भाई लोग अच्छा है बोल के आपको हम लोग का साथ में जिम्मा दिया है। अगर ये भाई लोग आपको नहीं मिलता तो आपको क्या होता, पता कीजिए ना, है ना है। আজি দাদাই ভাইটিয়ে যদি লগ নাপালে হয়, তেতিয়াহ'লে আপোনাক ৰাস্তাত কোনেবা পালে হয়, কোনোবা উঠাই লৈ গ'লে, তেতিয়া কি কৰিলে হয়? কিবা আপোনাৰ যদি কিবা ক্ষতি হৈ গলে হয়। हाँ। इसलिए वो लोग अच्छा है बोल के आप धन्यवाद दे दीजिए। वो बहुत अच्छा है बोल के आप लोग को समझा दिया है, नहीं तो आज दूसरा आदमी मिलने से आपको खत्म होना था। वो लड़के का नंबर हो आप लिखवा दीजिए। नंबर तो মোৰ নাম্বাৰটো লিখি লওক। ঠিক আছে ভাই, তোমার সমঝাই দিছে, ভালো আছে দাদাও সমঝাই দিছে না। मैंने ऐसा नहीं है हमारा मोबाइल तो पाइप नहीं है। कोई मोबाइल तो आप किसका मोबाइल से आया है यहाँ पे? आपका आपको लेने का ले उसका मन ही नहीं है, ऐसे ही धोखा मार दिया। কাহিনীটো কি হৈছে মানে, ইয়াৰ কি বয়ফ্ৰেণ্ড হয় বোলে। মই ফোন কৰিছো, হৈ যাব, আমি গাড়ী লগ পাইছো, তো ডাইৰেক্ট ৰাস্তাৰ মাজত আহি কিনে গাড়ী ৰখাইছে। তাৰপিছত আমিও বহালো, তাৰপিছত বহাই কিনে মই ফোন কৰিছো, আপুনি আহক ল'বলৈ, মই ৰেষ্টিন গেটত আছো বুলি ক'লো। তাৰপিছত মই নাহে, মই তাত আহিব নোৱাৰে বোলে। কেলে আহিব নোৱাৰে, আপোনাৰ ৱাইফ নহয় নেকি বুলি কৈছো। তাৰপিছত কৈছে মোৰ ৱাইফে হয় বুলি কৈছিলে ফাৰ্ষ্টত। তাৰপিছত নেক্সট টাইমত কি ক'লেগে, এইটো মাইকীটো মেণ্টেল আছে, পাগল আছে, ই নিজে আহিছে, মই মাতা নাই ইয়াক, এনেকে কৈছেগে।
তাৰপিছত মই কি কৰিব পাৰিম মইতো ইয়াক এৰিব নোৱাৰো নহয় তাত যা তা ক'ত মই আপুনি আহি কিনে ইয়াত ল'ব লাগিব মই গাৰ্জেন হিচাপে মই আপোনাৰ ফটো চটো ভিডিঅ' চিডিঅ' ল'ম তাৰপিছত আপুনি যাব পাৰে এনেকৈ কৈছোঁ বাট মানে ই ডাইৰেক্ট ফোনে অফ কৰি দিলে এতিয়া ৰেছপন্স মানে এইটো মোৰ কিবা নাই বুলি কৈছে মানে লৈ যাম আমি লৈ যাম মানে ইহঁতে আমাক চঞ্জালে বুলি লিখি দি আছে ফোন নম্বৰটো দি লিখিবি অঁ ফোন ইয়াৰ কিবা তোৰ নাম্বাৰটো আছে এইটো ল'ৰা মানুহটোৰ নাম্বাৰটো আছে হয় ঠিক আছে আজকে বা ऐसा मत जाइए মই ঘূৰি ঘূৰি কৈছো ইমান দূৰৰ পৰা ওদালগুৰি বুলি কৈছে কেতিয়াবা ৰঙিয়া বুলি কৈছে আপোনাৰ সঁচা ঘৰটো কোনটো এইটো সঁচাটো কওকচোন सच बता दीजिए ৰঙিয়া নে ওদালগুৰি रोंगिया उडलगुरी ৰঙিয়া घर ওদালগুৰি पे कौन कौन है सुबने माँ सुबने নে অসমীয়াও জানে অসমীয়া জানে কোন মানুহে আমাক আনি কিনে চমজাই দিছে এইটো কথা কৈ দিছো। এই দাদাহঁতে এতিয়া বাইদেউ খাৰা হওক হল খাৰা হওক এই বাইদেউ আমাক নাই নাই একো নহ'ব ক'ৰ পৰা আনি দিছিলে গালি- লৈ আনি কিনি বেচাৰা চেফটি কৰি আনি কিনি আমাক দিছে समझाइছে আৰু সমজাই দিছে যে বাইদেউ আপোনালোকে এই বাইদেউক সমজাক ৰাখি লওক এই ভুল কিবা হৈ কিনি আহিছে এইজন বাইদেউ হয় আৰু টাইম এতিয়া 11টা কিমান 45 হৈছিলে তেতিয়া আনি দিছে এতিয়া এইটো 11টা কিমান 56 হৈছে 56 হৈছে 11টা 45 আনি আমাক জমা দিছে লগত সমজাই মহিলা সকলোৰ লগত সমজাই দিছেগে আমি থানাত সমঝাইছি তাৰমানে আমাৰ এইটো এতিয়া আপোনালোকৰ ৰিক্স হয় হা এই ভাইটি আমি মানে- দাদা হওক মানে একো না, ভাইটি হ'ব। প্ৰব্লেম হ'ব নালাগে ন অঁ ইয়াৰ কাৰণে আপোনালোকৰ ওচৰতে আহিছো আৰু অঁ মোৰ নাম্বাৰটো লিখি লওক আপুনিয়ে লিখি লওক ঠিক আছে আমি প্ৰব্লেম হ'ব নিদিওঁ বেচাৰা আমাৰ কাৰণে আনি কিনি দিব লাগিব। এইটো আপুনি লিখক মই কৈ দিম মোৰ নামটো সুৰজ সুৰজ দলে SU ইমান যে আপুনি ইউ চেফটি আৰ আনি দিছে এ মানুহৰ হাতত পৰি জে বেয়া হৈ গ'ল জে হা দলে DOL DOL E Y হা 843 এতিয়া তাৰ পৰা 156 আজিকালি ইয়াত নাপায় আৰু 3910 এইটো মানুহ কয় এই যে ল'ৰাটো কৈছে মেণ্টেল ইমানটো যদি ক'ব পাৰিছে তো মেণ্টেল নহয় ভালে কল কৰিছে এইটো মোবাইলত ভাল পোৱাপুই হৈছে না তোমালোকে ভিডিঅ'টো এতিয়া কৰিলা আমাক যে সমজালা ভিডিঅ'টো আছে ন মোবাইলত ভাল পোৱাপুই হৈ কিনে এইটো আহিছে মানে সেইকাৰণে তোমালোকৰ ঘৰ ক'ত মোৰ নিগম দলং তেনেহ'লে ঠিকে আছে ইয়াত ন ইয়াৰ কাৰণেতো লগ পালো মই তাৰ চিলাপথাৰৰ পৰা আহি আছিলোগে গালিত এনেকে দৌৰি আহিছে নহয় মই ইমান স্পীডত আহিছো ঠিক আছে ভাইটি যে ইমান চেফটি কৰি আনি দিছে আমি ধন্যবাদ অঁ, জনাইছো দেই ঠিক আছে আপোনালোকে চাব আৰু দেই ঠিক আছে ঠিক আছে বাৰু এই পানী যে আইচক্ৰীম বনাই আছে কি পানী আইচক্ৰীম খাব লাগিব এই আইচক্ৰীম এই পানীৰে চব ৰাইজক খোৱা নহয় তহঁতক এতিয়া মুখত সোমাই দিলে তাত আইচক্ৰীম তহঁতে এতিয়া আইচক্ৰীম খাব লাগিব তহঁতৰ ল'ৰা ছোৱালীক এইবিলাক আইচক্ৰীম খুৱাও এই পানীৰে কি কাৰণে কৰি আছ এই পানীৰে ডাইৰেক্ট কেনেকে এই পানীৰে আহিছে মাৰ মালিকক উল্টা পাল্টা কথা নকবা উল্টা পাল্টা এইফালে কি নাম তোমাৰ এই বাইদেউ এইফালে কাম বন্ধ কৰা ইয়াতে এই পানীৰ টেংকি তোমালোকৰ এটা ৱৰ্ড নহয় এইবিলাক এটা ৱৰ্ড নকবা তোমালোকে চব জানো এই পানীৰ টেংকিৰে এই এনেকে আইচক্ৰীম খুৱাই আছে ভালদৰে চাওক কি টেংকি ইয়াতে হেলুৱৈ লাগি গৈছে ইয়াতে পোক পৰুৱা কোনো ওপৰত কোনো প্ৰটেকশ্যন নাই এই পানীৰে আইচক্ৰীম নিৰ্মাণ কৰি থকা হৈছে আৰু এই গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আমি মানুহবোৰে আইচক্ৰীম খাওঁ আৰু আইচক্ৰীম কেনেকে বনাই এই এনেকুৱা ধৰণৰ পানীৰে বনাই চাওক ডাইৰেক্ট কানেকশ্যন আছে এইবোৰ চাওক এই ডাইৰেক্ট এই পানী এই টেংকিৰ পানী ডাইৰেক্ট ইয়ালৈকে চাওক আচৰিত চাওক এই পানীৰে আইচক্ৰীম নিৰ্মাণ কৰি থকা হৈছে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আমি সকলোৱে আইচক্ৰীম খাওঁ আৰু আইচক্ৰীম বিলাক কেনেকে নিৰ্মাণ কৰে আমি খবৰ পাইছিলো এটা যে এই যোনটো এই কোম্পানী এই জ্যোতিকুছিৰ এই কোম্পানীটোত ইয়াতে আইচক্ৰীম কোম্পানী কি নাম হয় ভাইটি কি নাম আইচক্ৰীম কোম্পানী ক'লে আছা মালিক কোন আছে মালিকৰ নাম কি ৰমেশ কুমাৰ গুপ্তা ক'ত ঘৰ হা মাতা ৰমেশ কুমাৰ গুপ্তাক এনেকে আইচক্ৰীম খুৱাই আছা তোমালোকে হা
এনেকে আইচক্ৰীম খুৱাইছা কি তোমালোকে এইবিলাক যে আইচক্ৰীম খোৱা মানুহক যে সেই কৰা তোমালোকে ভাল পানীৰে কিয় সেই নকৰা নাই এইবিলাক কি তোমালোক চাফ চিকুণ কৰাৰ কোনো হেৰি নাই নেকি এইবাৰ নাই এইবোৰ তোমালোকে চাফ চিকুণ নকৰা নেকি ইমান লেতেৰা কিয় বুজি পালো এই বস্তুবিলাক চাফ চিকুণ তোমালোকৰ এনেকে যে ৰঙা পৰি গৈছে এনেকে তোমালোকে চাফ চিকুণ নকৰা এই পানীৰে এই লেতেৰা পানী ইয়াতে বেঙে কণী পাৰে ভেকুলীয়ে কণী পাৰিছে সেই পানীৰে মানুহক আইচক্ৰীম বনাই খুৱাই থকা হৈছে গুৱাহাটী মহানগৰীৰ নেন্সি আইচক্ৰীম এই জ্যোতিকুছিৰ এওঁলোকে একদম লেতেৰা কোনো ধৰণৰ চাফ চিকুণতাৰ ওপৰত ধ্যান নিদি এই লেতেৰা এই পানীৰে ইয়াতে আইচক্ৰীম নিৰ্মাণ কৰি আছে মানুহে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আইচক্ৰীম খায় সকলোৱে খায় সৰুৰ পৰা ডাঙৰ মানুহলৈকে কণ কণ শিশুৰ পৰা বয়সস্থ মানুহলৈকে সকলোৱে আইচক্ৰীম খায় আৰু আইচক্ৰীম বিলাক কেনেকে নিৰ্মাণ কৰিছে এইটো চাবলৈ আহি আমি এটা খবৰ পাইছিলো যে ইয়াতে বৰ লেতেৰাকৈ কোনো ধৰণৰ তেওঁলোকে আপোনালোকে চাব এইফালে আছে টেংকিত হেলুৱাই গজি গৈছে তাতে বেং আৰু ভেকুলীয়ে কণী দিছে আৰু সেই কণী দিয়া পানী আইচক্ৰীম বনাই আমাক মানুহবোৰক খুৱাই থকা হৈছে এই নেন্সি আইচক্ৰীমৰ এই কাৰ্যকলাপ দেখি সাধাৰণ মানুহৰ চকু আজি কপালত উঠিব তেওঁলোকে ইমান লেতেৰাকৈ তেওঁলোকে ইয়াতে এই আইচক্ৰীম নিৰ্মাণ কৰি আছে আৰু সাধাৰণ মানুহক খুৱাই আছে এইবোৰৰ ওপৰত প্ৰশাসনে কি কোনো ধৰণৰ নজৰ নিদিয়ে নেকি ৰমেশ গুপ্তা ঠিক আছে ৰমেশ গুপ্তা এওঁ ইয়াৰে ইয়াতে এই আইচক্ৰীম ফেক্টৰীটোৰ অনাৰ ইয়াতে চাবোন ইয়াতে লেট্ৰিনৰ পানী চব ইয়াৰ পৰাই ব্যৱহাৰ কৰে আৰু ইয়াতে কি কাৰণে তোমালোকে এই বস্তুটো হেৰি কৰা এইটো পানী কি কাৰণে ব্যৱহাৰ কৰিব লাগে ইমান লেতেৰা পানী ঠাণ্ডা হয় আৰে ঠাণ্ডা হলে বাদ নাই এই পানীটো কিয় ব্যৱহাৰ কৰা তোমালোকে ওপৰত এখন চালি দি পেলাই ভালকে চাফা পানী কিয় ব্যৱহাৰ কৰিব নোৱাৰা এইখিনি পানীৰ অভাৱ নেকি তোমাৰ ঠাণ্ডা কৰিব কাৰণে আৰে ঠাণ্ডা ইমান ওপৰত আরে ঠান্ডা কৰিবৰ কাৰণে দেখোন ডাইৰেক্ট এতিয়া যদি ঠাণ্ডা যদি হয় ওপৰত এখন সেই দি দিয়া টিন দি দিয়া ইয়াতে দেখোন বেছিয়ে গৰম হৈ আছে চাওকচোন ইমান লেতেৰা তোমালোকে চাফ চিকুণ আৰে ভাই বুঢ়া পাইছা মানুহক এনেকে আইচক্ৰীম খুৱাবা তুমি খাব লাগিব এতিয়া আইচক্ৰীম আৰু তোমাৰ গোটেইকেইটা খাব লাগিব এতিয়া গোটেইকেইটা আইচক্ৰীম খাওক ইয়াতে এইবোৰৰ কোনো ধৰণৰ মেনুফেকচাৰিং ডেট নাই কোনো হেৰি নাই কেতিয়া এক্সপায়াৰ হ'ব কোনো ধৰণৰ হেৰি নাই